আমি শুনিছো গভৰ্ণমেণ্টে কিবা বালক নে কিবা মিঠাতেল এটা দিছে নেকি? বালক মিঠাতেলটো আগতে দেখিছিলে অসমত? নাই দেখা দাদা। এইটো মানে চৰকাৰে ক'ৰ পৰা মাটিৰ পৰা তলৰ পৰা উলিয়ালে নে ক'ৰ পৰা উলিয়ালে নাজানো। জ্বলোৱা মিঠাতেল নে কি? আমাক মানে কি বুলি ভাবিছে? বান সাহায্য দিবলৈ গৈ চৰকাৰক সমালোচনা মানস ৰবীনৰ। হয়, এয়া আপোনালোকে দেখা পাইছে শিল্পী মানস ৰবীনৰ, ভূপেন হাজৰিকা আৰু এয়া হৈছে অখিল গগৈ। অখিল গগৈ সেইদিনাখন আজিৰ পৰা দুদিন আগত চৰকাৰে বান সাহায্যৰ নামত যি এবিধ মিঠাতেল দিছিল, যি ব্ৰেণ্ডৰ নাম আপোনালোক কোনেও শুনাই পোৱা নাছিল কেতিয়াও, সেই মিঠাতেলক লৈ এক প্ৰকাৰ বিতৰ্কৰ সৃষ্টি হৈছিল। সেই মিঠাতেলৰ যি চৰকাৰে যি মিঠাতেল আগবঢ়াইছিল সেই বানপীড়িত লোকসকললৈ, আচলতে সেই মিঠাতেল কিমান গ্ৰহণযোগ্য সেই কথাবোৰ উত্থাপন কৰিছিল মিডিয়াৰ আগত অখিল গগৈয়ে। তাৰ পিছতে আমি কালিলৈ দেখিবলৈ পালোঁ, কালিৰ দিনটোত শিল্পী মানস ৰবীন তেওঁ বান সাহায্য দিবলৈ গৈছিল বানপীড়িত অঞ্চলত বান সাহায্য দিবলৈ গৈ চৰকাৰে যি মিঠাতেল আগবঢ়াইছিল, যি বালক মিঠাতেল নামৰ যিবিধ মিঠাতেল আগবঢ়াইছিল, এবিধ কোনেও নুশুনা, খুব কমকৈ শুনা এবিধ মিঠাতেলৰ ব্ৰেণ্ড। হয়তো খুব কম সংখ্যক মানুহেহে সেই মিঠাতেলৰ ব্ৰেণ্ডবিধৰ নামবিধ শুনিছে, যিসমূহ সাধাৰণতে আমি মিঠাতেল ব্যৱহাৰ কৰি থাকোঁ, যিবোৰ ব্ৰেণ্ডেড মিঠাতেল আমি ব্যৱহাৰ কৰি থাকোঁ, সেইবোৰতকৈ অতি কি ধৰণৰ এইবিধ মিঠাতেল, আচলতে এই মিঠাতেলৰ কোৱালিটি কেনেকুৱা সেই বিষয়ে বৰ্তমানলৈকে কিন্তু ক'ব পৰা নাযায়। কিন্তু তথাপিও যিবিধ মিঠাতেলৰ কোনো ধৰণৰ নাম ইমান দিনে শুনা পোৱা যোৱা নাছিল, সেই মিঠাতেলবিধ যেতিয়াই চৰকাৰখনে বানপীড়িত অঞ্চলৰ লোকসকললৈ এনেধৰণৰ আগবঢ়াইছে, তাৰ পিছতেই কিন্তু অখিল গগৈয়ে গোটেই ঘটনাটো মিডিয়াৰ আগত দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিছে। আচলতে চৰকাৰখনে এই মিঠাতেলবিধ দি ইয়াতে কম খৰচত কিবা জোৰা তাপলি মাৰিবৰ কাৰণে চিন্তা কৰিছে নেকি, নে বানপীড়িত সেই লোকসকলক, যিসমূহ লোকক বৰ্তমান সময়ত তেওঁলোকক ভাল ভাল বস্তু দিয়াৰ প্ৰয়োজন আছিল, এইখিনি সময়ত তেওঁলোকক অতি মূল্যৱান দামী বস্তুবোৰ দিয়াৰ প্ৰয়োজন আছিল, ব্ৰেণ্ডেড বস্তুবোৰ দিয়াৰ প্ৰয়োজন আছিল, তাৰ সলনি এই সময়খিনি তেনেকুৱা একেবাৰে নাম নুশুনা নতুন ব্ৰেণ্ড এটা এইদৰে হাতত তুলি দিয়াটো কিমানটো গ্ৰহণযোগ্য হৈ উঠিছে, এই ধৰণে মন্তব্য আগবঢ়াইছিল অখিল গগৈয়ে। আপোনালোকে হয়তো অখিল গগৈয়ে যেতিয়া মিডিয়াৰ আগতে কথাখিনি কৈছিল আপোনালোকে সকলোৱে দেখিছে। আৰু কালিৰ দিনটোত দেখিবলৈ পোৱা গ'ল মানস ৰবীনে বান সাহায্য লৈ গৈছিল। বান সাহায্যত তেওঁ কি বস্তু লৈ গৈছে, আচলতে কিমান ব্ৰেণ্ডেড বস্তু অখিল গগৈয়ে দিছে, আৰু সকলোখিনি তেওঁ মিডিয়াৰ আগত দেখুৱাইছে। মিডিয়াৰ আগত মানে আচলতে তেওঁ নিজৰ ছ'চিয়েল মিডিয়াৰ পেজত গোটেইখিনি শ্বেয়াৰ কৰিছে। আৰু চৰকাৰখনে যি নতুন সেই মিঠাতেলবিধ দিছে, চৰকাৰখনে যি বানপীড়িত লোকসকলক যি নতুন সেই বালক মিঠাতেল নামৰ মিঠাতেলবিধ প্ৰদান কৰিছে, সেই মিঠাতেলবিধক লৈও কিন্তু বৰ্তমান সময়ত মানস ৰবীনে কিছু মন্তব্য আগবঢ়াইছে। কালিৰ দিনটোত সেই মন্তব্য দেখিবলৈ পোৱা গ'ল। মই আৰু কিছু সময় পিছতে আপোনালোকক মানস ৰবীনৰ সেই মন্তব্যখিনি আপোনালোকক দেখুৱাওঁ। আপোনালোকে মানস ৰবীনৰ মন্তব্য দেখিবলৈ পাব, যিহেতু বৰ্তমান সময়ত সকলোৱে সেই বানপীড়িত অঞ্চলসমূহলৈ গৈ বানপীড়িত লোকসকলক তেওঁলোকক সাহায্য প্ৰদান কৰিছে, তেওঁলোকক উদ্ধাৰ কৰিবৰ কাৰণে প্ৰত্যেকটো মুহূৰ্ততে চেষ্টা কৰা হৈ আছে। সেই শিল্পী সমাজেই হওক, কণ্টেণ্ট ক্ৰিয়েটৰসকলেই হওক বা চৰকাৰখনেই হওক, সকলোৱে যথোপযুক্ত তেওঁলোকে সহায় কৰিছে, চেষ্টা কৰি আছে। আৰু কালি দেখিবলৈ পোৱা গ'ল শিল্পী মানস ৰবীন তেওঁ নিজে গৈ বানপীড়িত অঞ্চলত এইদৰে সাহায্য বিতৰণ কৰিছে। দেখি আছোঁ এতিয়া মই আপোনালোকক মানস ৰবীনেনো কি বস্তু প্ৰদান কৰিছে, আপোনালোকে এবাৰ চাই লওক। আমি শুনিছো গভৰ্ণমেণ্টে কিবা বালক নে কিবা মিঠাতেল এটা দিছে নেকি? বালক মিঠাতেলটো আগতে দেখিছিলে অসমত? নাই দেখা দাদা। এইটো মানে চৰকাৰে ক'ৰ পৰা মাটিৰ পৰা তলৰ পৰা উলিয়ালে নে ক'ৰ পৰা উলিয়ালে নাজানো। জ্বলোৱা মিঠাতেল নে কি? আমাক মানে কি বুলি ভাবিছে? কি বুলি ভাবি বালক মিঠাতেল দিছে? আমি কি আনিছো চব, এইটো ধাৰা কাটচিঘানী মাষ্টাৰ হয় নাই, 260 টকা দাম আপুনি কিনিবলৈ গ'লে, হয় নাই? বস্তুটো দিলে ৰাইজক সন্মানেৰে দিব লাগে, হয় নাই? বানপীড়িত মানুহৰ কাৰণে স্বাস্থ্য হানি কৰা বস্তু দিব নালাগে। মই নাজানো বালকটো ভাল নে বেয়া, নামে নুশুনা মানুহে অকণমান সন্দেহ প্ৰকাশ কৰিছে। গতিকে আমি কি দিছো দেখুৱাইছো দেই। আমি মানে চৰকাৰক এইটো ক'ব বিচাৰিছো যে এই বালক মিঠাতেলটো আমাক খোৱাৰ উপযোগী হয় নে নহয় তেওঁলোকে আমাক মানে ক'ব লাগে, তেতিয়া আমি সেইটো বস্তু খাব পাৰিম। সেইটো পৰীক্ষা কৰিবলৈ এইটো খাবলৈ চিন্তা কৰিব লাগিব নালাগে দাদা। এইটো দিছো এটা ধাৰা, এইটো চবৰ চিনাকি। তাৰপিছত আৰু কি দিছো মই কৈছো, এখন আঁঠুৱা, এখন বেডশ্বীট মানুহক লাগিব, হয় নাই? 2 কেজি আলুগুটি বুলি কলিকতা আলুটো নহয়, আকৌ দেই আগ্ৰা আলুটো দিছো দামীটো। এইটো পিঁয়াজ 1 কেজি, আটা আশীৰ্বাদ এটা, হয় নে? ব্ৰেণ্ডেড হয় নহয়? এই ষ্টেফি 2 পেকেট, মেগী 5 পেকেট, ফেনাইল এইটো একদম চবতকৈ ভাল ফেনাইল, এইটো আপোনাৰ চয়াবিন,
এইটো আপোনাৰ মহ খেদা ধূপ মানে এটা বেগ এইখিনি আকৌ ভৰাই দিয়া। তাৰপিছত এইটো পেকেটত আছে আপোনাৰ চিৰা, বিস্কুট, তাৰপিছত